নমস্কাৰ, মই অৰুণ। আজি মই আপোনালোকক বৰ্তমান পঞ্চায়তত জমা লৈ থকা ৰেচন কাৰ্ডৰ সন্দৰ্ভত আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ। যিহেতু পঞ্চায়তত ইতিমধ্যেই ৰেচন কাৰ্ডৰ ডকুমেণ্টসমূহ জমা লৈ থকা হৈছে, আপোনালোকক এটি কথা উল্লেখ কৰিব বিচাৰিছোঁ। অসমত বৰ্তমান বলবৎ হৈ থকা NFSA অৰ্থাৎ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দুই ধৰণৰ কাৰ্ড প্ৰদান কৰা হয়। AOY আৰু PHS এই দুই ধৰণৰ কাৰ্ড প্ৰদান কৰা হয়। এই কাৰ্ডখন পাবৰ বাবে মিনিমাম এপ্লিকেণ্টৰ 1 লাখ টকাতকৈ বাৰ্ষিক আয় কম হ'ব লাগিব। আৰু আপোনালোকে নিশ্চয় গম পাইছে, প্ৰতিখন জিলাতে অসমত প্ৰতিখন জিলাতে চাকৰিয়ালসকলে চাৰেণ্ডাৰ কৰিব পাৰিব। আৰু যিখন চাৰেণ্ডাৰৰ যিখন পৰিমাণ, সেই পৰিমাণৰ এগেইনষ্টত নতুনকৈ ফৰ্মসমূহ পূৰণ কৰাই থকা হৈছে। এই ফৰ্মসমূহ পূৰণ কৰিবলৈ কাৰণে সৰ্বপ্ৰথমে আপোনালোকে নিজৰ পঞ্চায়তত নতুবা সমবায় সমিতি লিমিটেডত নতুবা সমবায় সমিতি লিমিটেডৰ এজেণ্টসকলক, কোপাৰেটিভ এজেণ্টসকলক যোগাযোগ কৰি KYRC Know Your Ration Card হোল্ডাৰৰ ফৰ্মসমূহ সংগ্ৰহ কৰি লগতে ই ফৰ্ম গাঁঠি দি আপোনালোকে এই ফৰ্মত ভোটাৰ ID, পান কাৰ্ড, বেংক পাছবুক আৰু ভোটাৰ তালিকাৰ লগতে NRCৰ সম্পূৰ্ণ ডকুমেণ্ট আৰু নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ স্লিপ, যি একনলেজমেণ্ট স্লিপ, সেই স্লিপখন গাঁঠি দি আপোনালোকে আবেদন কৰিব পাৰিব। এই আবেদন কৰাৰ ভিত্তিত আপোনালোকে এই ৰেচন কাৰ্ডৰ হিতাধিকাৰী হ'ব পাৰিব। ধন্যবাদ।